14 বছৰৰ পিছত প্ৰভু ৰামচন্দ্ৰ অযোধ্যালৈ ঘূৰি আহে হয় সেই দিনটোৱে দীপাৱলী হিচাপে উদযাপন কৰা হয়। আজি বিভিন্ন প্ৰান্তত এই দীপাৱলী পোহৰৰ উৎসৱ পালন কৰা হৈছে। এয়া বিভিন্ন স্থানত দেখা গৈছে যে দিনৰ ভাগৰ পৰাই দীপাৱলীৰ আয়োজন কৰা হৈছে আৰু বিভিন্ন আল্পনাৰে আলোকিত কৰি তোলা হৈছে। 14 বছৰ বনবাস খাটিবলগীয়া হৈছিলে যেতিয়া মন্থৰাৰ কুমন্ত্ৰণা আৰু কৈকেয়ীৰ বাক্য অনুসৰি দশৰথে 14 বছৰ বনবাস দিব লগা হৈছিলে প্ৰভু ৰামচন্দ্ৰক। ভৰতক ৰজা পতাৰ আশাৰে ৰামচন্দ্ৰক বনবাসলৈ পঠাই পিছত ভৰতেও নিজৰ ৰাজ্য গ্ৰহণ নকৰি ৰামলৈকে অপেক্ষা কৰিলে আৰু এই আজিৰ দিনটোতে প্ৰভু ৰামচন্দ্ৰই নিজে ৰাজ্যলৈ ঘূৰি আহিছে। সেই আনন্দতে সকলো স্থানতে দীপ প্ৰজ্বলন কৰি বিভিন্ন আতচবাদীৰে স্বাগতম জনাইছিল। শংকৰদেৱ শিশু বিদ্যা নিকেতন নাওবৈচাতো আজি দিনৰ ভাগৰে পৰা আয়োজন কৰা হৈ ৰাতি বন্তিৰ প্ৰজ্বলন কৰা হয়। নিকেতনৰ সভাপতি বুদ্ধকায়স্থদেৱ আৰু উপসভাপতি সূৰ্য কুমাৰ বৰাদেৱে এই কাৰ্যত অংশগ্ৰহণ কৰি পোহৰ উৎসৱ দীপাৱলীক স্বাগতম জনায়। আহক ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই যাম। শেষত সকলোকে লহ কৃষ্ণৰ তৰফৰ পৰা দীপাৱলীৰ স্বাগতম জনাই আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। আমাৰ চেনেলটো চাই থাকিব আৰু যদি চেনেলটোত নতুন তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাই যাব।